গৰম বুলি সো দোস্ত এতিয়া আমি আছো জামুগুৰি আপোনাৰ ইয়াতে মোৰ বাৰী সিপালে আছে আৰু ইয়াত আমাৰ লগৰ হয় বাইকতে মই আহিছোঁ জাষ্ট আমি এতিয়া যাওঁ ৰেল ক্ৰছিঙৰ ওচৰতে অলপ ফুৰিবৰ কাৰণে ইয়াত মানে জামুগুৰিতে আছোঁ এতিয়া জাষ্ট আপোনালোকক দেখাইছোঁ এইফালে চাওক আমাৰ লগৰকেইটা কি আনিছে ৰখাই দিওঁ আৰু পাই গ'লো আপোনাৰ ট্ৰেইন ক্ৰছিঙৰ ওচৰতে আমি এতিয়া জাষ্ট পাৰ্টি কৰিবলৈ আহিছোঁ আপোনালোকে ইয়াত বেছি নহয় জাষ্ট এতিয়া আকৌ দুটা আনিছোঁ আৰু মই গৈ আছোঁ আপোনালোকে ইয়াত লৈ গৈ আছোঁ আপোনালোকে চাই থাকক আমি ক'ত গৈ আছোঁ আপোনালোকক মই দেখাই আছোঁ আমাৰ যিটো গোলাঘাট জামুগুৰি এটা ৰেল ক্ৰছিঙৰ ওপৰতে মই খোজকাঢ়ি গৈ আছোঁ আপোনালোকক মই গছ চাছ পৰি গৈছিলোঁ হয় এতিয়া বহুত পিছলৈ যাব নোৱাৰি ইয়াতে চ' আপোনালোক মই দেখাই আছোঁ আপোনাৰ এই ব্ৰিক্সৰ তলত যিটো এখন নৈ আছে যিটো কি নৈ আছিলে পাহৰি থাকিলোঁ মই দয়াং নৈ বুলি কয় দয়াং নৈৰ তলত ওপৰতে আমি জাষ্ট আপোনাৰ বিয়েৰ খাম বেছি নহয় জাষ্ট দুটা লগৰ বহুত 5 বছৰ মূৰত আজি লগ পাইছোঁ মানে একদম বহুত হেপ্পী একদম আজি মানে আমি কি দেখুৱাম কি নেদেখুৱাম মানে ভাবিয়ে পোৱা নাই মানে আজি ৰেল দলঙলৈ নিছোঁ আজি বাছ দলঙলৈ নিছোঁ আমাৰ নৈখন দেখুৱাইছোঁ আমাৰ এই মানে এনেকুৱা মানে আজি মানে ক'বই নোৱাৰে এনেকুৱা মানে আপোনালোকক মই বুজাব নোৱাৰে কথাৰে মই বুজাব নোৱাৰে মনত মানে ইমান ভাল লাগিছে নহয় ইমান বছৰ মূৰত লগৰটো লগ পালোঁ আমাৰ গাঁওখনলৈ আহিলে আজি মানে কি দেখাওঁ কি নেদেখাওঁ মানে একদম সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ লগৰটো নতুনকৈ চেনেল খুলিছে কিন্তু আপোনালোকে ৰাইজ আপোনালোকে অলপ হেল্প কৰি দিব আৰু অলপ মানে ছাপোৰ্ট কৰি দিব আপোনালোক জাষ্ট অকণমান সহায় লাগে কিন্তু আপোনালোকৰ সহায়ে মোক কিন্তু বহুত আগলৈ অলপ আগবঢ়াব কিন্তু আপোনালোকৰ সহায়হে মোৰ মেইন থেংক ইউ ধন্যবাদ আপোনালোকে শুনিলে আমাৰ লগৰ আপোনাৰ মিণ্টু দা হয় এয়া মই এতিয়া আছোঁ আপোনাৰ গোলাঘাটৰ জামুগুৰিতে আপোনাৰ ইয়াত এটা ৰেল ক্ৰছিঙৰ ওপৰত আমাৰ যিটো জেগা আছে বোলা গৈ থাকে আকৌ ইয়াৰ পৰাই যাব পাৰি চ' সেইফালে গৈ আছোঁ আপোনালোকক মই দেখাই আছোঁ ব'লক এয়া হয় ৰেল ক্ৰছিং যিটো ইয়াত ট্ৰেইন আহিলে আমি সিফালে পলাব লাগিব সোঁ চাইডে না বাওঁ চাইডেতো জেগা নাই সোঁ চাইডে পলাব লাগিব এয়া হৈছে আপোনাৰ দলং সেইফালে গাড়ী চলি আছে এতিয়া এতিয়া মই আপোনাৰ দয়াং নদীৰ ওপৰতে আছোঁ এয়া আমাৰ বিয়েৰ দুটা আনিছোঁ আপোনালোকক মই খাওঁতে জাষ্ট ভিডিঅ' নকৰোঁ কিয় কাৰণে ধূম্ৰপান কৰা নিষেধ হয় আৰু আপোনালোকৰ খালি ছাপোৰ্ট লাগিব অকল লাইক শ্বেয়াৰ কমেণ্ট সেইবোৰ লাগিব আপোনাৰ ছাবস্ক্ৰাইব বাটনটো আপোনালোকৰ আপোনালোকৰ ছাপোৰ্টটো লাগিব খালি বাছ ইমানেই আপোনালোকৰ মেইন ছাপোৰ্টটো লাগে আপোনালোকে অসমবাসী হৈ আপোনালোকে মোক ছাপোৰ্ট কৰক অলপ ছাপোৰ্ট কৰি দিয়ক বাছ অলপ ভিডিঅ' কোৱালিটি কমকৈ পাব পাৰে কিন্তু আমি দিনত 1.5 GB 2 GBকৈ পাওঁ হ'লে কিন্তু অলপ কম কোৱালিটিকৈ দিব পাৰোঁ আপোনালোকে বেয়া নাপাব কিন্তু তেওঁ যে দিছোঁ আৰু আপোনালোকে অলপ সহায় কৰক আপোনালোকে অলপ ছাপোৰ্ট কৰক চ' শুনিলে আপোনালোকে বেছি দেৰি নকৰিব যিমান পাৰে সোনকালে আপোনালোকে লাইক মানে যিটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইকটোতো কৰিছে যেতিয়া লাইকটোতো কৰিলে হয় নাই চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে চাওক ছাবস্ক্ৰাইব কৰিছে হয় ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো এই বেল আইকনটো অল কৰি দিয়ক যাতে যোনবোৰ নতুন মোৰ ভিডিঅ' হয় যাতে সোনকালে আপোনালোকে পাবৰ কাৰণে আৰু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ যিমানবোৰ লগৰ আছে যাতে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো ডেভেলপ কৰিব পাৰে সোনকালে চাওক আমাৰ অসমত বহুতো আপোনাৰ যিটো ইউটিউবাৰ আছে তাৰ নিচিনাকৈ যাতে ময়ো হ'ব পাৰোঁ তাৰ কাৰণে যিটো এপত লগাই আছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ডেভেলপ কৰি দিয়ক চ' এয়া আমাৰ বিয়াৰ য়েছ খাব নেকি গৰম বুলি অলপ গৰম বুলি খুৱাইছোঁ পেপচি চ' খতম চ' দোস্ত আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ এতিয়া মানে ঘৰলৈ যাবৰ কাৰণে আৰু এয়া দয়াং নদীৰ ওপৰেদি গৈ আছোঁ দয়াং নদীৰ ওপৰেদি মানে দলঙৰ ওপৰত চ' আপোনালোকক দেখাই আছোঁ যিটো দয়াং নদীৰ পৰা আমাৰ ঘৰলৈ কিমান দূৰ হয় আপোনাৰ জাষ্ট নেদেখাওঁ মানে দেখাবলৈ কি লাগে অলপ আগত যিটো আহিছিলোঁ সেইটো একেটা ৰাস্তাই হ'ব ঘূৰি যোৱা ৰাস্তা মানে
আৰু চ' আপোনালোকক দেখাই আছোঁ এতিয়া বেলেগ এটা জেগা যিটো বেলেগ এটা ঠাই যিটো যাম এতিয়া আমি আপোনালোকক দেখাই আছোঁ চ' ব'লক মোৰ লগত যিটো ভিডিঅ'টো চাই থাকক। ভাল ডাক্তৰ চ' আমি এতিয়া পাই গ'লোঁ এটা বেয়া ৰাস্তা একদম বহুত ডেমেজ আপোনাৰ বহুত বেয়া ৰাস্তা চ' আমি ইয়াত আপোনাৰ পাই গ'লোঁ এটা দোকানৰ ওচৰতে ইয়াতে আমি ৰৈছোঁ এই জেগাডোখৰ নাম হৈছে আপোনাৰ কেঁকুৰি হয় কেঁকুৰি জেগাত পাই গ'লোঁ ইয়াৰ ৰাস্তা এনেকুৱা বেয়া নহয় আপোনাৰ গাড়ী আমাৰ গাড়ী মানে কি হ'ল চকা বেৰ হৈ যাবলগীয়া হৈছিলে এনেকুৱা গাঁতত পৰি গৈছোঁ চকা মানে এনেকুৱা গাঁতত পৰি গৈছে নহয় মানে চকা বেৰ হ'বলৈ অলপ বাকী আছিলে চ' এতিয়া আমি দোকানত ৰৈছোঁ চক চ' আজি মই বহুত দিনৰ মূৰত তামোল খাইছোঁ আৰু আমাৰ ইয়াৰ বাইক ৰেডি আছে লগৰকেইটা ৰেডি আছে উঠিব লৈছে এতিয়া মানে বহুত সন্ধিয়া হৈ গ'ল এতিয়া টাইম কিমান হ'ল আপোনাৰ টাইম হৈছে আপোনাৰ 6:19 এতিয়া মানে বহুত সন্ধিয়া হ'ল 6:19 যেতিয়াখন সেইকাৰণে অলপ মানে ভিডিঅ'টো ডেমেজ হ'ব পাৰে চাই থাকক আৰু